সো নমস্কাৰ বন্ধুসকল, আজি আমি বনাব লৈছোঁ ওলকচুৰ ফুলৰ পকৰা। সো ওলকচুটো দেখিবলৈ এনেকৈ হয়, সবে দেখিবলৈ পাইছে চাগে এইটো। সো আমি কেইটামান ওলকচু ফুল কেইটামান লৈ লৈছোঁ। একচুৱেলি ফুল নহয়, এইটো থুৰ হয়। সো এই থুৰৰ আমি আজি বৰা বনাই খাম। ইটছ এ ডেলিকেচি হয়, খুব ধুনীয়া লাগে খাই। যদি ওলকচুটো বেছি ডাঙৰ হয়, আপোনালোকে কাম এটা কৰিব, এই যোনটো ওলকচু থুৰটো হয়, থুৰৰ এই আগখিনি অকণমান কাটি ল'ব। কাটি লোৱাৰ পিছত যদি ষ্টেমটো বেছি দীঘল হৈ যায় ঠানিটো, এইটো আপোনাৰ এইখিনি মানতে কাটি ল'ব। কাটি লোৱাৰ পাছত যদি আপোনাৰ আৰু যদি বেছি ডাঙৰ হয় থুৰটো, তেতিয়া কি কৰিব, এইখিনিৰ পৰা আপোনালোকে এইটো দুভাগ কৰি ল'ব পাৰে বা তিনিভাগ যিমানটা হয়, সেইটো আপুনি ইণ্ডিভিজুৱেলি আপুনি এইটো বৰ বনাই খাব পাৰে। বা যদি কিছুমানে বৰ বনাই খায়ো ভাল নাপায়, তেনেহ'লে কেঁচা আমৰ লগত ভাজি মেলিও কুটিলে খাই বহুত ভাল লাগে। চ' আহক চাওঁ আমি এইটো কেনেকৈ বনাইছোঁ আজি। চ' বন্ধুসকল, এতিয়া ওলকচুৰ থুৰটো বনাবৰ কাৰণে মই কি ইনগ্ৰিডিয়েণ্টছখিনি ইউজ কৰিছোঁ মই আপোনাক কৈ দিছোঁ। মই ইয়াতে আছে আপোনাৰ এইখন চামুচেৰে পিঠাগুড়ি 3 চামুচ, বেচন 1 চামুচ, ময়দা 1 চামুচ, আৰু এই সৰু চামুচেৰে আপোনাৰ জলকীয়া গুড়ি 2 চামুচ, আৰু আপোনাৰ হালধি 1/2 চামুচ, আৰু আপোনাৰ ধনিয়া জিৰা গুড়া 1/2 চামুচকৈ লৈছোঁ। এতিয়া আমি ইয়াতে সোৱাদ অনুযায়ী আমাৰ নিমখ অকণমান দি ল'ম। নিমখ বেছি নাই দিয়া, ইমানখিনি দিছোঁ। এতিয়া আমি গোটেইখিনি মিহল কৰি ল'ম। চ' বন্ধুসকল, মই এইখিনি এতিয়া পেষ্টখিনি মই বনাই লৈছোঁ। ইয়াতে ওলকচুৰ থুৰখিনি জুবুৰিয়াই মেলি আমি তেলত ফ্ৰাই কৰিম। আৰু লগতে ইয়াত পিঞ্চ অফ বেকিং চ'ডা দি দিছোঁ। বেছি নহয়, নাম মাত্ৰ 1 চিকুটমান। তেতিয়া কি হয়, আপোনাৰ বস্তুখিনি ফুলি উঠে আৰু খাবলৈ ক্ৰিস্পি হয়। ক্ৰিস্পি হ'বৰ কাৰণে যিহেতু মই ইয়াতে অলৰেডি পিঠাগুড়িও দিছোঁ, সেইটো এক্সট্ৰা ক্ৰিস্পিনেছৰ কাৰণে মই দিছোঁ। চ' এতিয়া এই ওলকচুৰ থুৰটো মই এনেকৈ ইয়াৰ ষ্টেণ্ডটোত এনেকৈ জুবুৰিয়াই মেলি এনেকৈ ধৰি মেলি মই এতিয়া এইখিনি গৰম তেলত দি দিম। ইয়াত তেল গৰম হৈ গৈছে, ইয়াতে জুবুৰিয়াই থোৱা ওলকচুৰ থুৰখিনি মই দি যাম। বেছি নিদিব, দুটা দুটাকৈ দিব। চ' ফ্ৰেণ্ডছ, এয়া মই বনোৱা ৰেচিপিটো তৈয়াৰ হৈ গ'ল। চ' আপোনালোকেও এইটো ঘৰত বনাই চাব পাৰে আৰু খাবলৈ বিৰাটেই সোৱাদ হয়। আৰু বন্ধুসকল, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই পচন্দ কৰিছে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে ওচৰত থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। থেংক ইউ ছ' মাছ।